Hi guys, welcome to my YouTube channel. এই ভিডিওটা যোগেদি মই 2023 হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ সোশ্যাল সায়েন্সৰ ক্লাছ 9ৰ কুৱেশ্যন পেপাৰটা তোমালোকলৈ আগবঢ়াম। এইটো হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰ। গতিকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিওটোলৈ আগবঢ়াম। কুৱেশ্যন নং 1 ইয়াত দিছে শুদ্ধ উত্তৰটো বাছি লোৱা। তোমালোকে কুৱেশ্যনবোৰ চাই যোৱা আৰু ইয়াৰ এনসাৰবোৰ কৰিবলৈ চেষ্টা কৰিবা। এইটো আছিল ক্লাছ 9ৰ সোশ্যাল সায়েন্সৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ। এই চেনেলটোত ইতিমধ্যে বহুতো কুৱেশ্যন পেপাৰৰ ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে। যদি তোমালোকে এই ভিডিঅ'বোৰ চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।